हेलो स्टूडेंट आज ये भिडिओ तुम्हारे पार्ट 2 दिम और तुम्हारे आगर जो भिडिओ आছিলে ताते मैं आगरखिनि बुझाई दिছিলোঁ। आज तुम्हारे टपिक हम अपहरण बा प्रतिस्थापन बिक्री यार आज स्टार्ट करिम। आज टपिक मेन टपिक हम तुम्हारे अपहरण बा प्रतिस्थापन बिक्रिया, द्वितीयते तुम्हारे दि अपहरण बिक्रिया और तृतीयते जारण बिजारण और रेट हाउस बिक्रिया विषय आलोचना करिम। क्षयभवन और दुर्गणित बा डेन्सिटी विषय आलोचना करिम। इते तुम्हारे प्रथमे अपहरण और प्रतिस्थापन बिक्रिया माने कि ये भालदरे बुझि लम। इते तुम्हारे एटा पढ़ा आছিলে इते तुम्हारे इते धरि लोৱা इते एटा कपार सालफेटर सल्यूशन आছিলে। इते कि आছিলে तुम्हारे कपार सालफेटर सल्यूशन कपार सालफेट। এই কপার সালফেটৰ দ্ৰব্যত তোমালোকৰ যদি আমি ইয়াতে লোৰ গজাল এটা দিওঁ তেতিয়া ইয়াতে যদি আমি লোৰ গজাল দিওঁ তেতিয়া এটা বিক্ৰী হ'ব আৰু বিক্ৰী হোৱাৰ পিছত এই কপাৰ লোৰ গজালটোৰ বৰণ যেটো হ'ব বৰণটো তোমালোকৰ মুগা হৈ যাব। লোৰ বৰণ তোমালোকৰ সাধাৰণতে বগা থাকে, কপাৰ সালফেট দ্ৰব্যত দিয়াৰ লগে লগে কি হ'ব মুগা হৈ যাব। আৰু কপাৰ সালফেট দ্ৰব্যৰ বৰণ সাধাৰণতে নীলা থাকে और সেইটো কি হ'ব পাতল নীলা হৈ যাব। এতিয়া তোমালোকে এই বিক্ৰিয়াখিনি ভালদৰে বুজিলেই তোমালোকে গম পাবা অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া মানে কি। ইয়াতে তোমালোকৰ মেন ইয়াতে আছিলে কি যে আইৰণৰ লগত আমি কি বিক্ৰিয়া কৰিলো কপাৰ সালফেটৰ আইৰণ সলিড আছিলে প্লাস কপার সালফেট ফেরাস সালফেট প্লাস কপার। ইয়াতে তোমালোকে এটা বস্তু গম পালা যে ইয়াতে প্রথমতে কপার সালফেট আছিলে, ইয়াতে কপার আছিলে আৰু সালফার আৰু অক্সিজেনৰ পৰমাণু আছিলে। ইয়াতে বিক্ৰিয়া হোৱাৰ পিছত তোমালোকে দেখা পালা ইয়াতে সালফেটৰ লগত আইৰণ যোগ হ'ল, আৰু কপাৰক কি কৰি দিলে অপসাৰিত কৰি দিলে, ইয়াৰ পৰা অপসাৰিত কৰি পৃথক কৰি দিলে। ইয়াতে তোমালোকে গম পালা যে ইয়াতে আইৰণ প্ৰতিস্থাপন হৈছে কপাৰ সালফেটৰ পৰা কপাৰ উলিয়াই কেনে ইয়াতে প্ৰতিস্থাপন হৈছে আৰু কপাৰ সালফেটৰ পৰা কপাৰক আইৰণে অপসাৰিত কৰিছে। সেইকাৰণে এইটো বিক্ৰিয়াক আমি কি ক'ম অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বুলি ক'ম। ইয়াতে কিয় অপসাৰিত হ'ল কপাৰ ইয়াৰ পৰা কপাৰ সালফেট দ্ৰৱৰ পৰা কিয় আঁতৰি গ'ল, ইয়াতে আইৰণ কপাৰতকৈ বেছি সক্ৰিয়, সেইকাৰণে কপাৰ সালফেট দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰে, আইৰণে কি কৰে কপাৰক অপসাৰিত কৰে। সেইকাৰণে কপাৰ সালফেট দ্ৰব্যৰ বৰণ প্ৰথমে নীলা থাকে, তাৰপিছত কি হয় যে নীলা পৰিৱৰ্তন ঘটি পাতল নীলাৰ সৃষ্টি কৰে। ইয়াত তোমালোকৰ কোৱেশ্চন আছে যে কপাৰ সালফেট দ্ৰব্যত লোৰ গজাল ডুবালে কপাৰ সালফেটৰ বৰণৰ পৰিৱৰ্তন ঘটে কিয়। ইয়াতে লিখিম যেহেতু কপাৰতকৈ আইৰণ বেছি সক্ৰিয় বাবে কপাৰ সালফেট দ্ৰব্যৰ পৰা কপাৰক আইৰণে অপসাৰিত কৰি ফেৰাছ সালফেট উৎপন্ন কৰে, সেইকাৰণে কপাৰ সালফেট দ্ৰব্যৰ বৰণ নীলাৰ পৰিৱৰ্তন ঘটে। আৰু অপহৰণ বা প্ৰতিস্থাপন মানে কি আছিলে যে ইয়াতে আইৰণ ইয়াতে প্ৰতিস্থাপন হ'ল সালফেটৰ লগত আৰু কপাৰ সালফেটৰ পৰা কপাৰক আইৰণে কি কৰি দিলে অপসাৰিত কৰি কপাৰক পৃথক কৰি দিলে, সেইকাৰণে আমি তাক অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বুলি কওঁ। ইয়াতে অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া যদি কওঁ আমি কেনেকৈ ক'ম যে বেছি সক্ৰিয় ধাতুৱে কম সক্ৰিয় ধাতুক কোনো এটা দ্ৰব্যৰ পৰা অপসাৰিত কৰে, তাক আমি কি ক'ম অপহৰণ বিক্ৰিয়া বুলি ক'ম। বেছি সক্ৰিয় ধাতুৱে কম সক্ৰিয় ধাতুক অপসাৰিত কৰে, তাকেই অপহৰণ বিক্ৰিয়া বুলি কোৱা হয়। এতিয়া ইয়াতে তোমালোকৰ বহুতকেইটা ৰিয়েকশ্যন আছে, যেনে তোমালোকৰ আইৰণে কপাৰ সালফেট দ্ৰব্যৰ লগত বিক্ৰিয়া কৰাৰ পিছত ফেৰাছ আইৰণ সালফেট আৰু কপাৰ উৎপন্ন হয়, কপাৰক অপসাৰিত কৰি দিছে ইয়াতে। আৰু ছেকেণ্ডত তোমালোকৰ জিংক কপাৰ সালফেট দ্ৰব্য দিলেও একে পৰিস্থিতি হয়, কপাৰক অপসাৰিত কৰে কাৰণ জিংক কপাৰতকৈ বেছি সক্ৰিয়। ইয়াতে লেড যদি কপাৰ ক্লোৰাইড দ্ৰব্য দিওঁ তেনেহ'লে লেডে কি কৰে যে কপাৰক অপসাৰিত কৰি দিয়ে লেড ক্লোৰাইড দ্ৰব্যৰ পৰা, কাৰণ লেড কপাৰতকৈ বেছি সক্ৰিয়। এনেকৈ তোমালোকৰ এইখিনি আছিলে। আৰু তাৰপিছত তোমালোকৰ দ্বি অপহৰণ বিক্ৰিয়া মানে কি যে ইয়াত তোমালোকৰ আয়নৰ বিনিময় ঘটিব। ইয়াতে ভালদৰে বুজাই দিম ৰিয়েকশ্যনখিনি লিখি কেনে। ইয়াতে প্ৰথমতে ইয়াতে আছে তোমালোকৰ সোডিয়াম সালফেট প্লাস বেৰিয়াম
সোডিয়াম সালফেট প্লাছ বেৰিয়াম ক্লৰাইড, ইয়াত তোমালোকে বেৰিয়াম সালফেট প্লাছ সোডিয়াম ক্লৰাইড উৎপন্ন হ'ব। ইয়াতে মই সন্তুলিত নকৰোঁ, সন্তুলিত কৰিলে টাইম লাগিব, সেইকাৰণে ইয়াতে তোমালোকক চিম্পলকৈ বুজাই আছোঁ। ইয়াতে এইটো কি হ'ব, তো ইয়াতে তোমালোকে দেখা পালা যে প্ৰথমতে ইয়াতে কি আছিল যে সোডিয়ামৰ পৰমাণু আছিলে আৰু ইয়াতে সালফেট আৰু অক্সিজেন আছিলে, তাৰপিছত বেৰিয়াম আৰু ক্লৰাইড আছিলে। ইয়াতে সোডিয়াম প্লাছ আৰু সালফেট মাইনাছ আছিলে, এতিয়া বেৰিয়াম প্লাছ ক্লৰিন মাইনাছ আছিলে। পিছত কি হ'ল যে ইয়াতে এই সোডিয়াম মৌলটো এই বেৰিয়ামক অপসাৰিত কৰি ইয়াতে ঠাই ল'লে। সালফেটৰ লগত কি হ'ল, বেৰিয়ামটো আহি সালফেটৰ লগত ঠাই হ'ল আৰু সোডিয়ামটো আহি কি হ'ল যে বেৰিয়ামৰ লগত ঠাই হ'ল, বেৰিয়ামৰ লগত লাগিল। এই বেৰিয়ামৰ ঠাইত সোডিয়াম আহিল, সোডিয়ামৰ ঠাইত বেৰিয়াম আহিল। ইয়াতে তোমালোকে গম পালা যে প্ৰথমতে ইয়াতে সোডিয়াম বেৰিয়ামৰ ঠাইত গ'ল, যাই কেনে সোডিয়াম ক্লৰাইড উৎপন্ন হ'ল, আৰু বেৰিয়াম সোডিয়ামৰ ঠাইত যাই কেনে বেৰিয়াম সালফেট উৎপন্ন হ'ল। আৰু এই বেৰিয়াম সালফেটৰ বগা কালাৰ সাধাৰণতে বগা হয়, বৰণ সাধাৰণতে বগা হয়, আৰু এই বেৰিয়াম সালফেট এটা বগা কালাৰৰ অধক্ষেপণ হয়, অধক্ষেপণ। সেইকাৰণে আমি এই দ্বি অপহৰণ বিক্ৰিয়াত যি ৰাসায়নিক বিক্ৰিয়া ঘটাৰ ফলত অধক্ষেপণৰ সৃষ্টি হয় তাক আমি কি ক'ম, অধক্ষেপণ বিক্ৰিয়া বুলি ক'ম। যেনে এইটো ৰিয়েকশ্যনটো দিলেই হৈ যাব। আৰু দ্বি অপহৰণ মানে কি, যি ৰাসায়নিক বিক্ৰিয়াত আয়নৰ বিনিময় ঘটে। ইয়াতে দেখা পাইছা আয়নৰ বিনিময় ঘটিছে, বেৰিয়ামটো আহি কেনে ইয়াতে লগ লাগিছে, সোডিয়ামটো আহি কেনে ইয়াতে লগ লাগিছে, সেইকাৰণে ইয়াতে আয়নৰ বিনিময় ঘটিছে, সেইকাৰণে আমি তাক কি ক'ম, দ্বি অপহৰণ বিক্ৰিয়া। যি ৰাসায়নিক বিক্ৰিয়াত আয়নৰ বিনিময় ঘটে তাক আমি দ্বি অপহৰণ বিক্ৰিয়া বুলি ক'ম। আৰু ইয়াতে এটা কুৱেশ্যন আছে, যি ৰাসায়নিক বিক্ৰিয়াত অধক্ষেপণৰ উৎপন্ন হয় বা অধক্ষেপণৰ সৃষ্টি হয় তাকে আমি অধক্ষেপণ বিক্ৰিয়া বুলিও কওঁ। আৰু অধক্ষেপণ বিক্ৰিয়াৰ উদাহৰণ এইটোৱে হ'ব, আৰু দ্বি অপহৰণ বিক্ৰিয়াৰ উদাহৰণ এইটোৱে হ'ব। ইয়াত তোমালোকৰ এটা আছে যে যেতিয়া আমি সোডিয়াম সালফেটৰ লগত বেৰিয়াম ক্লৰাইডৰ বিক্ৰিয়া ঘটাম তেতিয়া কি উৎপন্ন হ'ব, বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লৰাইড উৎপন্ন হ'ব। ইয়াতে এই বেৰিয়াম সালফেট এটা বগা অধক্ষেপণ হয়, সেইকাৰণে ইয়াতে যিহেতু অধক্ষেপণৰ সৃষ্টি হৈছে সেইকাৰণে আমি তাক অধক্ষেপণ বিক্ৰিয়া বুলিও ক'ব পাৰোঁ। আৰু ইয়াতে আয়নৰ বিনিময় ঘটিছে, সেইকাৰণে তাক আমি দ্বি অপহৰণ বিক্ৰিয়া বুলি কওঁ। ইয়াতে তোমালোকৰ ডেফিনেশ্যনটো দিয়া আছে, যি বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে তাকে আমি কি ক'ম, দ্বি অপহৰণ বিক্ৰিয়া বুলি কওঁ। এতিয়া জাৰণ আৰু বিজাৰণ মানে কি, আমি এইটোক ভালদৰে বুজি ল'ম। জাৰণ আৰু বিজাৰণ তোমালোকে জানা যে ইয়াতে এটা ক্ৰিয়াকলাপ আছে, সেইখিনি ভালদৰে বুজি ল'ম কাৰণ ক্ৰিয়াকলাপবিলাক ইম্পৰ্টেণ্ট হয়। ইয়াতে তোমালোকে এটা পাত্ৰ ল'লা, চীনামাটিৰ এটা পাত্ৰ বা যিকোনো এটা পাত্ৰ ল'লা। ইয়াতে পাত্ৰটোত তোমালোকে যদি ইয়াতে কপাৰৰ গুড়ি দিয়ে, কপাৰৰ গুড়ি, কপাৰ মানে তোমালোকে জানা তামা, এইটো কপাৰৰ গুড়ি আমি ইয়াতে দি দিলোঁ। যে কাৰেণ্টৰ যিটো তার থাকে তাৰত তোমালোকে দেখি পাবা যে কপাৰৰ তার থাকে, সেইটো কপাৰত তার যদি দিওঁ তাৰ যেটা কালাৰ সাধাৰণতে কালাৰটো কি থাকে, যে কপাৰৰ যিটো কালাৰ থাকে সেইটো কি থাকে, মুগা থাকে। যেতিয়া আমি এই কপাৰৰ গুড়ি ইয়াতে দি দিম, দিয়াৰ পিছত ইয়াতে আমি কি কৰিম, জুই লগাই দিম, ইয়াতে আমি দহন কৰিম। যেতিয়া কপাৰৰ গুড়ি আমি দহন কৰোঁ তেতিয়া কি হয় যে এই কপাৰে তোমালোকৰ বায়ুৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে, কপাৰ অক্সাইড উৎপন্ন কৰে। আৰু এই কপাৰ অক্সাইডৰ বৰণ তোমালোকৰ কলা হয়। ইয়াতে জাৰণ বিজাৰণ বুজিম, তাৰ আগত এইখিনি বুজি আছোঁ, ইয়াতে কেনেকৈ কি হ'ল বুজি ল'ম। আৰু এই কপাৰ অক্সাইড যিটো উৎপন্ন হ'ল, কলা বৰণৰ যিটো কপাৰ অক্সাইড উৎপন্ন হ'ল, তাৰ লগত যদি আমি কপাৰ অক্সাইডৰ লগত যদি হাইড্ৰজেন গেছ পঠোৱাওঁ, এই কপাৰ অক্সাইডৰ মাজেদি যদি হাইড্ৰজেন গেছ পঠিয়াওঁ তেনেহ'লে আকৌ কপাৰ প্লাছ পানী উৎপন্ন হয়, আকৌ কি হয় যে মুগা বৰণৰ লৈ আকৌ পৰিৱৰ্তন হয়, আকৌ আমি কপাৰ পাব পাৰি। ইয়াতে কপাৰৰ লগত যদি অক্সিজেনৰ বিক্ৰিয়া ঘটে, কপাৰ যেতিয়া দহন কৰা হয় তেতিয়া কলা বৰণৰ এবিধ পদাৰ্থ সৃষ্টি কৰে, আৰু পদাৰ্থবিধৰ নাম কি হ'ল, কপাৰ অক্সাইড।
এতিয়া তোমালোকৰ এটা কুৱেশ্যন আছিলে যে মৌল X দহন কৰাৰ পিছত এবিধ কলা বৰণৰ পদাৰ্থৰ সৃষ্টি হৈছে আৰু পদাৰ্থবিধৰ নাম কি? তেনেহ'লে তোমালোকে কি ক'বা যে কপাৰ অক্সাইড। আৰু কপাৰ অক্সাইডৰ মাজেদি যেতিয়া আমি হাইড্ৰজেন গেছ পঠিয়াওঁ তেতিয়া কি হয়? কপাৰ আৰু পানী উৎপন্ন হয়। আৰু এই কপাৰৰ বগা কালাৰটো কেনেকুৱা আছিলে? মুগা বৰণৰ। এতিয়া তোমালোকে ইয়াতে এটা বস্তু গম পালা যে যি ৰাসায়নিক বিক্ৰিয়াত ইয়াতে দেখা পাবা যে কপাৰৰ লগত অক্সিজেন যোগ হৈছে, মানে কপাৰে অক্সিজেন লাভ কৰিছে। যি বিক্ৰিয়াত মৌল এটাই অক্সিজেন লাভ কৰে তাক আমি কি ক'ম? জাৰণ বিক্ৰিয়া। তাক আমি জাৰণ বিক্ৰিয়া বুলি কওঁ। অক্সিজেন লাভ কৰিলে তাক আমি জাৰণ বিক্ৰিয়া বুলি ক'ম। আৰু ইয়াতে অক্সিজেন হেৰুৱাই, যি ৰাসায়নিক বিক্ৰিয়াত অক্সিজেন হেৰুৱাই তাকে আমি কি ক'ম? বিজাৰণ বিক্ৰিয়া বুলি ক'ম। ইয়াতে আমি জাৰণ বিক্ৰিয়া বুলি গম পালোঁ। ইয়াতে এটা বস্তু তোমালোকে দেখা পাবা, ইয়াতে মই এটা ৰিয়েকশ্যন লৈছোঁ। তাৰমানে জাৰণ মানে কি? তোমালোকৰ অক্সিজেন লাভ কৰিব। জাৰণ মানে অক্সিজেন লাভ কৰিব আৰু বিজাৰণ মানে কি? যে অক্সিজেন হেৰুৱাব। ইয়াতে যদি হাইড্ৰজেনৰ সংখ্যাৰে কওঁ আমি তেনেহ'লে এইটোত হাইড্ৰজেন হেৰুৱাব আৰু বিজাৰণ বিক্ৰিয়াত কি হ'ব? হাইড্ৰজেন লাভ কৰিব। এতিয়া আমি এটা এক্সাম্পল লওঁ আগতেই। কপাৰ অক্সাইড প্লাছ আমি হাইড্ৰজেন গেছ যেতিয়া পঠাওঁ তেতিয়া কি হয়? কপাৰ প্লাছ পানী উৎপন্ন হয়। ইয়াতে তোমালোকে এটা বস্তু ভালদৰে চাবা যে প্ৰথমতে ইয়াতে কপাৰ অক্সাইড আছিলে, ইয়াৰ পৰা অক্সিজেন হেৰুৱাই কিনে কপাৰ উৎপন্ন হ'ল। তেনেহ'লে যদি অক্সিজেন হেৰুৱাই তেনেহ'লে আমি তাক কি ক'ম? বিজাৰণ বুলি ক'ম। তেনেহ'লে ইয়াতে বিজাৰিত হৈছে। অক্সিজেন কি হৈছে? বিজাৰিত হৈছে। কপাৰ অক্সাইডৰ পৰা কপাৰ উৎপন্ন হৈছে, সেইকাৰণে ইয়াক কি ক'ম আমি? ইয়াতে কপাৰ অক্সাইড বিজাৰিত হৈ কপাৰ উৎপন্ন হৈছে। আৰু হাইড্ৰজেনৰ লগত কোনো ধৰণৰ অক্সিজেন নাছিলে, ইয়াতে হাইড্ৰজেনৰ বিক্ৰিয়া হোৱাৰ পিছত কি হ'ল? পানী উৎপন্ন হ'ল। যিহেতু প্ৰথমতে হাইড্ৰজেনৰ লগত অক্সিজেন নাছিলে, পিছত অক্সিজেন লগ হ'ল, সেইকাৰণে তাক আমি কি ক'ম? যে হাইড্ৰজেন জাৰিত হৈছে। হাইড্ৰজেন জাৰিত হৈছে। এইটোত তোমালোকে দেখা পাবা ইয়াতে যে হাইড্ৰজেন জাৰিত হৈ পানী উৎপন্ন হৈছে আৰু কপাৰ অক্সাইড বিজাৰিত হৈ কপাৰ উৎপন্ন হৈছে। যিহেতু আমি এটা বিক্ৰিয়াতেই এটা পদাৰ্থ জাৰিত হওঁতেই আনটো পদাৰ্থ বিজাৰিত হৈছে। যি ৰাসায়নিক বিক্ৰিয়াত এটা পদাৰ্থ জাৰিত হোৱাৰ সময়তে আনটো পদাৰ্থ বিজাৰিত হয়, তেনে ৰাসায়নিক বিক্ৰিয়াক আমি কি ক'ম? ৰেডক্স বিক্ৰিয়া বুলি ক'ম। মানে এটা কথাত ক'লেই যি ৰাসায়নিক বিক্ৰিয়াত আমি জাৰিত আৰু বিজাৰিত দুয়োটা একেলগে দেখা পাম তাক আমি কি ক'ম? ৰেডক্স বিক্ৰিয়া বুলি ক'ম। যি ৰাসায়নিক বিক্ৰিয়াত এটা পদাৰ্থ জাৰিত হওঁতে আনটো পদাৰ্থ বিজাৰিত হয়, তেনে ৰাসায়নিক সমীকৰণক আমি জাৰণ বিজাৰণ বা ৰেডক্স বিক্ৰিয়া বুলি কওঁ। এতিয়া তোমালোকৰ কুৱেশ্যন আহিব ইয়াৰ পৰা। ইয়াতে কি আছে? জিংক অক্সাইড প্লাছ কাৰ্বন বিক্ৰিয়া হোৱাৰ পিছত জিংক প্লাছ কাৰ্বন মনোঅক্সাইড উৎপন্ন হৈছে। ইয়াতে তোমালোকক প্ৰশ্নত সুধিব কোনটো পদাৰ্থ জাৰিত হৈছে আৰু কোনটো বিজাৰিত হৈছে। ইয়াতে তোমালোকে ভালদৰে দেখিলে লক্ষ্য কৰিলে দেখা পাবা জিংক অক্সাইড বিজাৰিত হৈ জিংক অক্সাইড উৎপন্ন হৈছে, কাৰণ ইয়াতে অক্সিজেন এৰি দিছে, সেইকাৰণে বিজাৰিত হৈছে। জিংক অক্সাইড বিজাৰিত হৈ জিংক আৰু কাৰ্বন জাৰিত হৈ কাৰ্বন মনোঅক্সাইড উৎপন্ন হৈছে। তেনেদৰে ইয়াতে মেংগানিজ অক্সাইড বিজাৰিত হৈ মেংগানিজ ক্লৰাইড উৎপন্ন হৈছে আৰু হাইড্ৰক্লৰিক এচিড জাৰিত হৈ পানী উৎপন্ন হৈছে। এনেকৈ তোমালোকৰ লিখিব লাগিব। আৰু ইয়াৰ পিছত তোমালোকৰ যিটো টপিক আছিল ক্ষয়ীভৱন। ক্ষয়ীভৱন মানে কি? যে যদি আমি কোনো এটা ধাতুৰ টুকুৰা আমি এটা পেলাই দিওঁ, তেনেহ'লে মাটিত যদি পেলাই দিওঁ তেনেহ'লে জলীয় বাষ্প আৰ্দ্ৰতা আদিৰ লগত কি হ'ব? বিক্ৰিয়া ঘটিব। বিক্ৰিয়া ঘটাৰ পিছত এই ধাতুৰ বস্তুখিনি কি হ'ব? লাহে লাহে ক্ষয় ঘটিবলৈ আৰম্ভ কৰিব। আৰু এই ক্ষয় ঘটা প্ৰক্ৰিয়াটোক আমি কি ক'ম? ক্ষয়ীভৱন বুলি কোৱা হয়। যদি ধৰি লোৱা ইয়াতে এটা লোৰ গজাল তোমালোকে পেলাই দিলে, লোৰ গজালটো লাহে লাহে ক্ষয় যাব, একেবাৰে ক্ষয় নাযায়, এদিনতে মামৰে নধৰে, লাহে লাহে মামৰে ধৰিব আৰু লাহে লাহে বস্তুটো ক্ষয় যাবলৈ ষ্টাৰ্ট কৰিব। আৰু এই প্ৰক্ৰিয়াটোক আমি কি ক'ম? ক্ষয়ীভৱন বুলি কোৱা হয়। এতিয়া আমি কিতাপৰ যিটো ডিফিনেশ্যন আছে সেইটো চাই ল'ম। ইয়াতে তোমালোকে দেখা পাবা যেতিয়া ধাতু এটা তাৰ চৌপাশৰ বিভিন্ন পদাৰ্থবোৰ যেনে জলীয় বাষ্প, এচিড আদিৰ দ্বাৰা আক্ৰান্ত হয়, তেতিয়া ইয়াৰ ক্ষয় ঘটা বুলি কোৱা হয় আৰু এই প্ৰক্ৰিয়াটোক ক্ষয়ীভৱন বুলি কোৱা হয় বা বলা হয়। চিলভাৰৰ ওপৰত পৰা কলা চামনি, যেতিয়া আমি চিলভাৰ এটা মাটিত পেলাই দিওঁ
তেতিয়া বা যদি চিলভাৰ এটা ৰাখি দিওঁ বহু সময়লৈকে তেনেহ'লে চিলভাৰৰ ওপৰত কি ক'লা চামনি পৰে আৰু ক'লা চামনিটোৱে কি সূচায় যে চিলভাৰটো ক্ষয় যাবলৈ আৰম্ভ কৰিছে। কপাৰৰ ওপৰত সেউজীয়া চামনি ক্ষয়ভৱনৰ অন্যান্য উদাহৰণ। তোমালোকে এতিয়া গম পাবা যে কপাৰ যদি আমি থৈ দিওঁ লাহে লাহে কি হ'ব যে সেইটোৰ ওপৰত সেউজীয়া চামনি পৰা আৰম্ভ হ'ব আৰু ইয়াৰ পৰা আমি গম পাম যে কপাৰখিনি ক্ষয় যাবলৈ আৰম্ভ কৰিছে। ইয়াৰ পিছত তোমালোকে যিমানবিলাক মটৰ গাড়ী দলং আদি যিবিলাক লোহেৰে নিৰ্মিত তোমালোকে দেখা পাবা তাতে লাহে লাহে কি হ'ব মামৰে দ্বাৰা ষ্টাৰ্ট কৰিব লাহে লাহে বস্তুটো ক্ষয় যাব। ইয়াতে তোমালোকৰ আৰু এটা বস্তু আছিলে দুৰ্গন্ধতা আৰু ৰেঞ্চিডিটি মানে কি বস্তু, ঠিক আছে। এতিয়া এইটো ভালদৰে বুজি ল'বা। আমি যেতিয়া তেল আৰু চৰ্বিজাতীয় যিবিলাক বস্তু আছে তেলত ভাজা বস্তু আমি যদি বহু সময়লৈকে ৰাখোঁ তেনেহ'লে কি হয় এটা দুৰ্গন্ধতাৰ সৃষ্টি হয়। আৰু দুৰ্গন্ধতাৰ সৃষ্টি কেনেকুৱা হয় যেতিয়া তেল আৰু চৰ্বিজাতীয় বস্তু অক্সিজেনৰ লগত জাৰিত হয় মানে অক্সিজেনৰ লগত বিক্ৰিয়া ঘটে তেতিয়া কি হ'ব বস্তুটোৰ পৰা আমি এটা দুৰ্গন্ধতাৰ উপভোগ কৰোঁ আৰু এই দুৰ্গন্ধতাক কি বুলি কোৱা হয় দুৰ্গন্ধতা বা ৰেঞ্চিডিটি বুলি কোৱা হয়। ইয়াতে লেখা আছে দেখাবা তেল বা চৰ্বিযুক্ত পুৰণি খাদ্যবস্তুৰ সোৱাদ বা গন্ধ কেতিয়াবা পাইছানে? আমি নিশ্চয় পাইছোঁ। যেতিয়া চৰ্বি আৰু তেল জাৰিত হয় দুয়োটাৰ মাজত বিক্ৰিয়া ঘটে তেতিয়া এইবোৰৰ দুৰ্গন্ধি হয়। তোমালোকে জানা দুৰ্গন্ধি হয় আৰু সাধাৰণতে জাৰণ নঘটিবলৈ চৰ্বি আৰু তেলযুক্ত খাদ্যৰ কিছুমান পুষ্টিজাৰক পদাৰ্থ যোগ কৰা হয়। কিছুমান মেডিচিন আমি দি থ'ব লাগে তাৰপিছত কি হয় বস্তুখিনি জাৰিত হ'ব নোৱাৰে। সেইকাৰণে চিপছৰ যিবিলাক পেকেট আছে চিপছ উৎপাদনকাৰীয়ে জাৰণ নঘটিবৰ বাবে চিপছৰ পেকেটবোৰৰ ভিতৰত নাইট্ৰজেন গেছ ভৰোৱাই থয় আৰু চিপছৰ পেকেটত কিহৰ কাৰণে নাইট্ৰজেন গেছ ভৰোৱাই থয় যাতে চিপছত যিবিলাক তেল থাকে এই তেলখিনি অক্সিজেনৰ লগত জাৰিত হ'ব নোৱাৰে। সেইকাৰণে চিপছৰ পেকেটত কি থোৱা হয় নাইট্ৰজেন গেছ ভৰাই থোৱা হয়। ষ্টুডেণ্ট আজিৰ কাৰণে এইখিনি আছিলে আৰু পিছত আমি এইটো অধ্যয়নৰ যিবিলাক কুৱেশ্যন আছিলে এই কুৱেশ্যনখিনি আলোচনা কৰিম আৰু ভালদৰে বুজিবলৈ চেষ্টা কৰিম। আজিৰ কাৰণে এইখিনি আছিলে। চেনেলটোত নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগতে বেল আইকনটো অল কৰি ৰাখিবা আৰু আগৰ ভিডিঅ'খিনি তোমালোকে চাই যাবা। কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন দিছোঁ সেইবিলাকেই তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা। আজিৰ কাৰণে এইখিনি আছিলে।